আজি ডিউটিৰ সময়ত দুয়োজনে কথা পাতি থাকোঁতে কথাই ওলাল বৰষুণ বতৰত খিচিৰি খাই ভাল লাগিব। কিবা এটা কথা ওলোৱাৰ লগে লগে একচুৱেলি খোৱা বস্তুৰ কথা ওলোৱাৰ লগে লগে মোৰ খাওঁ লাগি যায়। খোৱাতকৈ বেছি মোৰ বনাই বেছি ভাল লাগে। সেইকাৰণে ভাবিলোঁ যিহেতু মই অলপ আগতীয়াকৈ আহি পাইছোঁ আৰু তাই অহালৈকে মই ফ্ৰী হৈ গৈছিলোঁ, সেইকাৰণে ৰুমত গোটেইখিনি যোগাৰো আছে, কিয়নো বনাই দিয়া যাওক। যিহেতু মেছতো আজি নিৰামিষ ভাত আছে, তো মেছত নিৰামিষ ভাত থাকিলে ইমান এটা খাবলৈ মন নাযায়। ইয়াৰে চব্জিবোৰ খাই ইমান এটা ভাল নালাগে। যিহেতু আইডিয়া এটা পাইছোঁ তেতিয়াহ'লে বনাই দিয়া যাওক। অৱশ্যে এনেই আগে পিছে খিচিৰি খাবলৈ তেনেকৈ মন নাযায় বা মনতো নপৰে। মন গ'লেও মনত নপৰে, কিন্তু আজি ঘপককৈ তাই কৈ দিয়াত মনত পৰি গ'ল আৰু বনাবও মন গ'ল। আগে পিছে বাৰু মই খিচিৰি বনাই পোৱা নাই, কিন্তু আজি ফাৰ্ষ্ট টাইম বনাব ওলাইছোঁ। ভাবি আছিলোঁ, নিজৰ ওপৰতে ডাউট আছিলে যে কেনেকুৱা বা হ'ব বনালে, কিন্তু হোৱাৰ পিছত গম পালোঁ যে খাই বহুতেই বেছি ভাল লাগিল। বনাব জানিছোঁ আৰু নেক্সট টাইমলৈ ধুনীয়াকৈ বনাব জানিম। আৰু ৰুমত থকা কণী দি ধুনীয়াকৈ 2টা আমলেট বনাই দিলোঁ। আমলেটটো পিছে বহাওঁতে এটা গড়বড়ি কৰি দিলোঁ মই। গোটেইখিনি কণী একেলগত বহাই দিওঁতে অলপমান হওঁতে টাইম লাগিলে। আৰু এইফালে আমাৰ গোটেইখিনি ৰেডি হ'ল। আজিৰ কাৰণে বাই বাই।